হেল্ল' গাইছ আপোনাৰ কাৰণে আপোনাৰ মোবাইলটো কিমান ইম্পৰ্টেণ্ট আপুনি জানেনে সেই আপোনাৰ সেই মোবাইলটোত আপোনালোকে কিমান ইনফৰমেশ্যন ভৰাই ৰাখিছে আপোনালোকৰ সেই ইনফৰমেশ্যনবিলাক যদি বেলেগৰ হাতলৈ গুচি যায় আপোনাৰ কেনেকুৱা অৱস্থা হ'ব আপোনালোকে এবাৰ ভাবি চাইছেনে আপোনালোকৰ সেই কিছুমান সৰু সৰু ভুলৰ কাৰণে আপোনালোকৰ সেই ইনফৰমেশ্যনবিলাক বেলেগৰ হাতলৈ গুচি যাব পাৰে মই আজি এই ভিডিঅ'টোত আপোনালোকৰ সেই সৰু সৰু মিষ্টেককেইটাৰ বিষয়ে এই ভিডিঅ'টো বুজাবলৈ চেষ্টা কৰিম মই যিটো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল যিটো টেক ফৰ ইউ আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আপোনালোকৰ এক নম্বৰ মিষ্টেক আপোনালোকে মোবাইলত পেটাৰ্ন ইউজ কৰে কিন্তু আপোনালোকে পাছৱৰ্ড ইউজ নকৰে আপোনালোকৰ যিটো পেটাৰ্ন আছে না সেইটো পেটাৰ্ন আপোনালোকৰ সহজতে ধৰিব পাৰে আপোনালোকৰ যদি আপোনালোকে পেটাৰ্ন মাৰি থকা সময়ত যদি বেলেগ এজনে চাই লয় আপোনালোকৰ সেই পেটাৰ্নটো সহজতে ধৰিব পাৰে কিন্তু যদি আপোনালোকে পাছৱৰ্ড মাৰে সহজতে ধৰিব নোৱাৰে আৰু পাছৱৰ্ডটো অলপ সিকিউৰ পাছৱৰ্ড বুলিও কোৱা যায় যদি আপোনালোকে পেটাৰ্নটো ৰখি থৈছে তেতিয়া আজিয়ে সেই পেটাৰ্নটো চেঞ্জ কৰি আপোনালোকে পাছৱৰ্ড বনাওক মানে মোবাইলটো আপোনালোকে খোলতে যেটো পেটাৰ্ন লগাৰে তাত আপোনালোকে পাছৱৰ্ড লগাওক তেতিয়া পেটাৰ্নকে বহুত গুণে সেভ হ'ব আপোনালোকৰ 2 নম্বৰ মিষ্টেক আপোনালোকে মোবাইলত গুগল প্লে ষ্টৰৰ বাহিৰে বেলেগৰ পৰা আপোনালোকে এপছ ডাউনলোড কৰে যদি আপোনালোকে তেনেকুৱা মোবাইলত এপছ ডাউনলোড কৰি ৰাখিছে তেতিয়াহলে আজি আনইনষ্টল কৰক কিয়নো সেই এপছটোৰ আপোনালোকৰ গোটেই মোবাইলত ডাটা এক্সেছ কৰিব পাৰে আৰু গুগলে তাত কোনো ৰেষ্ট্ৰিকচন লগাব নোৱাৰে যদি আপোনালোকে তেনেকুৱা এপছ ৰাখিছে আজি সেই এপছটো আনইনষ্টল কৰি দিয়ক আৰু যদি আপোনালোকক কিবা এপছ লাগে তেতিয়া গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰক সদায় আপোনালোকে গুগল প্লে ষ্টৰৰ পৰা এপছ ডাউনলোড কৰিব আপোনাৰ মোবাইলটো সেফ থাকিব আপোনালোকৰ 3 নম্বৰ মিষ্টেক হল আপোনালোকে ওয়াইফাই ইউজ কৰে নেকি যদি ইউজ কৰে তেনেহলে সাৱধান হওক কিয়নো আপোনালোকে কেতিয়াবা বাহিৰলৈ ওলাই গলে বা পাব্লিক প্লেছত ওলাই গলে তাত ফ্ৰী ওয়াইফাই পায় আপোনালোকে সেই ওয়াইফাইটো কানেক্ট কৰি আপোনালোকে ওয়াইফাই বা ইন্টাৰনেট কৰি থাকে কিন্তু আপোনালোকে জানে সেই ওয়াইফাই কৰি থকাৰ ফলত আপোনালোকৰ সেই মোবাইলৰ গোটেই ডাটা বা ইনফৰমেশ্যন বেলেগৰ হাতলৈ গুচি যাব পাৰে যদি আপোনালোকে তেনেকুৱা পাব্লিক প্লেছত ওয়াইফাই বা ফ্ৰীতে ওয়াইফাই ইউজ কৰে তেনেহলে আজিৰ পৰা হেতু বন্ধ কৰক কিয়নো আপোনালোকৰ সেই ডাটা আপোনালোকৰ বেলেগৰ হাতলৈ গুচি যাব পাৰে আপোনালোকে কোনোবা বন্ধুৰ পৰা হটস্পট ললে বা ওয়াইফাই ললে হেতু সেফ থাকিব কিয়নো সেই বন্ধুজনক আপুনি চিনি পায় তাত কোনো প্ৰবলেম নাই যদি আপোনালোকে পাব্লিক প্লেছত ওয়াইফাই ইউজ কৰে তেতিয়ালে সাৱধান আপোনালোকৰ 4 নম্বৰ মিষ্টেক হল জিটি লিংকত ক্লিক কৰি দিয়া ফ্ৰীৰ বস্তু কাৰ ভাল নালাগে আপোনাৰ ভাল নালাগে নে মোৰ ভাল নালাগে সকলোৰে ভাল লাগে ফ্ৰীৰ বস্তু এটা পালে আৰু হেইতৰে সুবিধা লৈ কিছুমান মানুহে আপোনালোকে তেনেকুৱা কিবা লিংক পঠায় লটাৰী হওক কি হওক এনেকুৱা লিংক পঠায় আপোনালোকক লুপ দেখায় আপোনালোকে বস্তু পোৱা বা পইচা পোৱা আৰু হেইটো আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ সকলো ইনফৰমেশ্যন হিহঁতৰ হাতলৈ গুচি যায় হেনেকুৱা ভুল আপোনালোকে আপোনাৰ মোবাইলত যদি তেনেকুৱা লিংক আহে আপোনালোকে তেনেকুৱা ভুল কেতিয়াও নকৰিব আপোনালোকে সেই লিংকটোত আপোনালোকে ক্লিক কৰাৰ আগতে আপোনালোকে সদায় দুটা বস্তু আপোনালোকে সদায় চাই ল'ব সেই লিংকটোত আপোনালোকে https আছে নে http আছে আপোনালোকে সেই দুটা যদি চাই তেতিয়াহলে আপোনালোকে কিছু সংখ্যক আপোনালোকে বাছিব পাৰিব যদি লিংকটোত http আছে তেতিয়াহলে সেই লিংকটো হিমান এটা সিকিউৰ নহয় আপুনি তাত কেতিয়াও ক্লিক নকৰিব আশা কৰিছো আপোনাৰ ভিডিওটো চাই ভাল লাগিলে যদি ভিডিওটো চাই ভাল লাগিলে তেতিয়াহলে লাইক বাটনত এটা লাইক কৰি দিব আৰু যদি মোৰ কিবা ভুল লিখিছে আপোনালোকে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আগলৈ এনেকুৱা ধৰণৰ ভিডিও চাব বিচাৰে তেনেহলে ইয়াত থকা লিংকটো ক্লিক কৰি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ